হাই ৰেচিপি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে। আজি আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ। চেপা পুলি ভিডিঅ'টো ভালকৈ চাব, তেতিয়াহে গম পাব আমি ভিডিঅ'টো কেনেকৈ বনালোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি শুকান জলকীয়া লৈ লৈছোঁ, চেপা আৰু পিঁয়াজ নহৰু এইখিনি ধুনীয়াকৈ কাটি লৈছোঁ। কাটি লৈ এয়া আমি কেৰাহীটোত তেল দি পিঁয়াজখিনি প্ৰথমতে ভাজি ল'ম। আমি পিঁয়াজখিনি অলপ পুৰাকৈ ভাজি ল'ম। চাওক, এতিয়া আমি নমাই লৈছোঁ। নমাই লৈ নহৰুখিনি দি দিছোঁ। নহৰুখিনি এফালে ভাজি আছোঁ আৰু আমি কোমোৰাৰ পাতখিনি আমি বাছি ল'ম। আৰু এইফালে আমাৰ নহৰুখিনিও ভাজা হৈ গৈছে। আৰু অলপ তেল দি দিছোঁ। তেল দি আমি জলকীয়াখিনি ভাজি ল'ম। আমাৰ জলকীয়াখিনিও ভাজা হৈ গৈছে, নমাই ল'ম এতিয়া। আৰু অলপ আমি তেল দি দিছোঁ, দি পেলাই চেপা মাছখিনি দি দিছোঁ। আমাৰ চেপা মাছখিনি ভাজা হৈ গৈছে। আমি পাতাত জলকীয়াখিনি পিচি ল'ম আৰু চেপাখিনিও পিচি লৈছোঁ। আমাৰ গোটেইখিনি পিছা হৈ গৈছে। এতিয়া কেৰাহী এটাত আমি গোটেইখিনি দি দিছোঁ। পিঁয়াজ নহৰু চেপা মাছ এইখিনি দি দিছোঁ, দি অলপ ভাজি ল'ম। আৰু আমি ইয়াত সোৱাদ অনুসৰি নিমখ দি দিম আৰু অলপ হালধি আৰু অলপ আমি জিৰাৰ গুড়ি দি দিম। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। জিৰাৰ গুড়ি দিয়াখিনি দেখুৱাবলৈ নহ'ল, আপোনালোকে দি ল'ব। আৰু আমি এটা পাত লৈ এনেকৈ মছলাখিনি দি দিছোঁ। একেবাৰে সহজ, আপোনালোকে দেখিলেই পাৰিব আমি কেনেকৈ পাতটো ভাজ কৰিছোঁ। আপোনালোকে ঘৰত বনাই খাবচোন, বহুতে টেষ্টি হয়। যাৰ চেপা মাছ প্ৰিয় নহয়, এনেকৈ বনাই খাবচোন, বহুতে ভাল পাব। আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি জনাব। আৰু নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে প্ৰথমতে আপুনি চাব পাৰে। এয়া আমাৰ গোটেইখিনি হৈ গৈছে। এতিয়া কেৰাহী এটাত আমি তেল দি দিছোঁ। দি পেলাই আমি এইখিনি ভাজি ল'ম ভালকৈ। এয়া চাওক, অলপ পুৰাকৈ ভাজিব, তেতিয়া টেষ্টি হয়। আমাৰ এইফালে খানা ৰেডি হৈ গৈছে। আপোনালোকে নিশ্চয় ঘৰত বনাই খাব। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।